নমস্কাৰ সকলোকে মই স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি বনাইছোঁ মাছ পিটিকা এটা। আপোনালোকেতো মাছ খাই ভালে পায়, মোৰ দৰে এটা পিটিকা বনাই চাবচোন কেনে লাগে। আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ নতুন নতুন ৰেচিপিজবোৰ আপোনালোকে সোনকালে পাই থাকিব। আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ আজি পিটিকাটো। প্ৰথমে শলা এডালত লগাই মই বিলাহীটো পুৰি লৈছোঁ গেছ ষ্টভতে। এতিয়া কঁঠাল গুটি কেইটামান মই বইল কৰি লৈছিলোঁ, আৰু বইল কৰা কঁঠাল গুটি শলাত লগাই মই এইকেইটাও পুৰি লৈছোঁ একেধৰণে। ইয়াত আমি ৰঙা জলকীয়া দুটা পুৰি লৈছোঁ। এই মাছকেইটা মই সিজাই লৈছিলোঁ অলপ, তাৰপিছত এতিয়া একেধৰণে পুৰি লৈছোঁ। দুই চাইডে পুৰি ল'ব। এইটো মই এটা চাইডে পুৰি আছোঁ। এইটো মই উল্টা চাইডটো পুৰিছোঁ এতিয়া। এটা চাইড আমাৰ পুৰা হৈ গৈছে। মাছটো পুৰি দিলে বৰ ধুনীয়া চেণ্ট এটা আহে, পিটিকাটো খাই বৰ ভাল লাগে। এইখিনি মাছ এতিয়া মই বাছি লৈছোঁ। এতিয়া মই কঁঠাল গুটিকেইটা পিটিকি লৈছোঁ, লগতে শুকান ৰঙা জলকীয়াকেইটা যে পুৰি লৈছিলোঁ সেইকেইটাও পিটিকিছোঁ। এতিয়া বিলাহীটো পিটিকি লৈছোঁ। এতিয়া এই পিটিকাখিনিৰ লগত আমি মাছখিনি দি দিছোঁ, বাছি লৈছিলোঁ যে এই মাছখিনি সানি দিছোঁ। এইখিনি ভালকৈ সানি ল'ব। এতিয়া লগত পিঁয়াজ কুটি থৈছিলোঁ, পিঁয়াজ দি দিছোঁ। পিঁয়াজটো মই অলপ সৰহকৈ দিছোঁ, তেতিয়া টেষ্টটো ভাল আহে। ধনিয়া পাতো অলপ বেছিকৈ দিব। এয়া মই নিমখ দি দিছোঁ, আৰু লগতে মিঠাতেল দি দিব। এইখিনি ভালদৰে সানি ল'ব। খাবলৈ বিৰাট মজা হয়। গোটেই স্মকি স্মকি ফ্লেভাৰ আহে যে, খাবলৈ সেইকাৰণে বহুত সোৱাদ হয়। এয়া আজি মাছৰ পিটিকা মোৰ ৰেডি হৈ গৈছে। এইখিনি আপোনালোকে ভাতৰ লগত খাই চাবচোন কিমান সোৱাদ লাগে।